हेलो गाइस আপোনালোকে চাই আছে ৰাজবাবু আছাম তো মই আজি আপোনালোকক এটা নিউজ দিম মোৰ গাঁৱৰ নিউজ হয় মানে মই ঘৰত গৈ আছোঁ আপোনাৰ কালী পূজাৰ দিনা ৰাতি গৈ আছোঁ ইয়াৰ পৰা প্ৰায় আপোনাৰ 6:45 ট্ৰেইন আছে তো মই গাঁৱত যাই কি ভিডিঅ' বনাওঁ আপোনালোকক দেখাম তো মানে আমাৰ তাত আমাৰ প্ৰত্যেক বছৰে আমি এখন কালী পূজা পাতি আহিছোঁ তো এইবাৰ 8 বছৰ সম্পূৰ্ণ হ'ব তো তাত যোৱাবাৰো থিয়েটাৰ আছিলে এইবাৰো থিয়েটাৰ আছে আপোনাৰ এইবাৰ থিয়েটাৰখন হৈছে বীণাপানী থিয়েটাৰ আছে তো বীণাপানী থিয়েটাৰত বিপুল দা আছে আপোনালোকে চবেই চিনিয়ে পায় বিপুল দাবা তো তেখেতৰ বহুত ধুনীয়া অভিনয় হৈছে এইবাৰ থিয়েটাৰত তো আপোনালোকো নিমন্ত্ৰণ জনাইছোঁ মোৰ ফালৰ পৰা তো সকলোৱে আহিব ময়ো গৈ আছোঁ তাত আমি সকলো লগ হ'ম তো যোৱা বছৰৰ ভিডিঅ' মানে পূজাৰ ভিডিঅ' আছে এটা মোৰ তাত অকণমান চাই লওক কেনেকুৱা হয় পূজাটো তো তাৰপিছত মই আপোনালোকক থিয়েটাৰৰ ক্লিপ দেখাই আছোঁ দুটা চ' গাইছ এনেকৈ আমি মানে পূজাখন পাতোঁ ইফালে আমাৰ যিসকল মানুহে মানে চাতি তাতি জ্বলাব বিচাৰে অকল চাতি তাতি জ্বলায় এইফালে আমাৰ পণ্ডিত আছে সেইটো কালীমাৰ মূৰ্তি হয় আৰু ইফালে এইটো শিৱৰ মূৰ্তি আৰু এনেকৈ আমি পূজাখন পাতি আছোঁ এইবাৰ 8 বছৰ সম্পূৰ্ণ হ'ব মইতো কৈ দিছোঁ আৰু সেইফালে আমি মানে অলপ মানে মানুহে চোৱা কাৰণে মানে এইটো আপোনাৰ চকান টাইপত বনাই দিয়া গৈছে আৰু ইয়াতে আপোনাৰ জকাৰ চব গোটেইখিনি লগা আছে আপোনাৰ শিকা চিকা যেনেকৈ মানে সেই কৰে আৰু গোটেইখিনি দিয়া গৈছে ইয়াতে তো আপোনালোকে চাব এইবাৰো বনাৰ এটা পৰিকল্পনা চলি আছে মানে আপোনালোকে আহিলে দেখা পাব গোটেইখিনি আৰু আপোনাৰ মই থিয়েটাৰৰ পষ্টাৰটো দি দিছোঁ এই ভিডিঅ'টোৰ লাষ্টত চাব মানে এইবাৰৰ নাটক আছে আপোনাৰ বলিদান মিষ্টাৰ হিৰালাল আৰু আপোনাৰ বিশ্বাসঘাতক এনেকৈ তো গাইছ এইটোৱে আছিল যোৱাবাৰ পূজাৰ ভিডিঅ' তো আপোনালোকক মই বিপুলদাৰ মানে থিয়েটাৰৰ অভিনয় দেখাই আছোঁ তো বিপুলদাৰ থিয়েটাৰৰ অভিনয়টো অকণমান চাই লওক ৰিংটন হৈ বাজিবা এইবাৰ বহাগতে মই তোমাৰ ৰিংটন হিচাপে বজাম হ'বনে কি ভাল লাগিব আমাৰ দুটাৰে হয়নে ফ্ৰী কানেকশ্যন কি যদি ফ্ৰী কানেকশ্যন কটা যায় আকৌ পইচা ভৰাই আগৰ লাইনত লৈ আহিম হা আৰে তোমাৰ জি নহয় কিয়া 4G হোৱা পাৰ্লি জি হোৱা মৰে জি সুবিধা হ'ব যা তোমাক আজি এনেকুৱা দেখি কিনে ৰোমান্টিক ভাৱ আহিছে নহয় মৰম আহি গৈছে যাব কিয় যাওঁ কৈছে যাবাই নেকি হ'ব তো এইটোৱে আছিল থিয়েটাৰৰ এটা সৰু ভিডিঅ' তো মানে এইবাৰ থিয়েটাৰ বহুত বেছি ভাল হৈছে বিপুল দাদাই মানে ৰাইজক বহুত মনোৰঞ্জন দিছে থিয়েটাৰৰ মাজেদি আৰু কিছুমান বাস্তৱ জীৱনৰ লগত জড়িত ঘটনাও অভিনয়ৰ মাজেৰে ৰাইজক মানে বুজাবলৈ চেষ্টা কৰিছে আৰু তো গতিকে বহুত বেছি ভাল হ'ব আৰু এটা ভিডিঅ' আছে মোৰ তাত মই ভিডিঅ'ৰ লাষ্টত দি দিম আজি মানে ভিডিঅ'টো মই একদম চিম্পুললি বনাইছোঁ মোৰ লগত কোনো মাইক্ৰফোন নাই ৰুমত বহি বনাইছোঁ একদম ফটো যোৱাও নাই তো যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু শেষত দিয়া থিয়েটাৰৰ ভিডিঅ'টো চাই লওক বাই বাই এবাৰ তই চকু মেলি চাচোন তোৰ ককাই ৰাখিছে সিহঁতে তোক জীয়াই থাকিব নিদিলে নহয় সিহঁতৰ কাৰণে আজি তই নিজকে বলিদান দিব লগা হ'ল ন কিন্তু তই চিন্তা নকৰিবি মই সিহঁতক এফালৰ পৰা শেষ কৰিম